Is Raghav Saikia? Raghab Saikia. Raghab. আচ্ছা আচ্ছা মই যোৰহাটৰ পৰা আহিছোঁ হয় আৰু মোৰ শিক্ষাৰ কথা ক'বলৈ গ'লে মোৰ স্কুলীয়া শিক্ষা যোৰহাটৰ পৰাই কৰিছোঁ আৰু পৰৱৰ্তী সময়ত মই গ্ৰেজুৱেশ্যন NIT শিলচৰত BTech ইন কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং কৰিলোঁ BTech হয় ছাৰ BTechৰ পিছত মই যদিও কেম্পাছত মই চাকৰি পাবলৈ সক্ষম হৈছিলোঁ মই চিভিল ছাৰ্ভিচেছৰ প্ৰতি মোৰ এটা ইচ্ছা আহিলে মই 2017ত গ্ৰেজুৱেশ্যন হৈছিলোঁ আচ্ছা তাৰপিছত আৰু পৰৱৰ্তী সময়ত মই চিভিল ছাৰ্ভিচ প্ৰিপাৰেশ্যন আৰম্ভ কৰিলোঁ আৰু প্ৰথমবাৰৰ বাবে মই APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামত মই এপ্লাই কৰিছিলোঁ আচ্ছা সাবজেক্ট কি আছিলে মোৰ অপশ্যনেল ছাবজেক্ট আছিলে হিষ্ট্ৰী ছাৰ হয় ছাৰ আচ্ছা হিষ্ট্ৰী ঘৰ হৈছে যোৰহাটৰ কোন জেগাত যোৰহাট ছাৰ ক্লাব ৰোড টাউনতে হয় টাউনতে ছাৰ ক্লাব ৰোড স্কুলিং ক'ত হৈছিলে স্কুলিং ছাৰ মোৰ 10thলৈকে মই ডন বস্কো হাইস্কুল বাকচুঙৰ পৰা কৰিছিলোঁ হয় ছাৰ আচ্ছা যোৰহাটত আৰু 11-12 মই লুইট ভেলী একাডেমীৰ পৰা কৰিছিলোঁ ক'ত আছে যোৰহাটতে আছে ছায়েন্স আছিলে ছায়েন্স ষ্ট্ৰীমত আছিলে ছাৰ আচ্ছা ছায়েন্স ষ্ট্ৰীমত থাকি পেলাই কম্পিউটাৰ কিয় সেইটো একো চেষ্টা বেলেগত কৰা নাই নেকি চেষ্টা তেনেকৈ ছাৰ বেলেগত কৰা নাই মানে যেতিয়ালৈকে মোৰ গ্ৰেজুৱেশ্যন হৈছিলে মই কেম্পাছ ইণ্টাৰভিউত মই মানে এপিয়াৰ হৈছিলোঁ কলেজত কিন্তু দেখিলোঁ যে মই মানে আজিকালি যিহেতু ডিজিটেল ইণ্ডিয়া মিছন বা যিকোনো গভাৰ্নেন্সৰ প্ৰতি যিহেতু এটা নতুন যুগ আহিছে দেখিলোঁ মই কম্পিউটাৰ ছায়েন্সত গ'লে বা কেম্পাছ ইণ্টাৰভিউ দি গ'লে বৰ্তমান ইণ্ডিয়াত কম্পিউটাৰ ছায়েন্সৰ স্পেচিফিক টেকনিকেল লাইন্সবিলাক কৰ্পৰেট ছেক্টৰতে সীমাবদ্ধ হৈ আছে পাব্লিকলৈ বৰ বেছিকৈ অহা নাই গতিকে ভাবিলোঁ টেকনিকেলি যিহেতু অকণমান নলেজ এটা আছে এডমিনিষ্ট্ৰেশ্যনত সোমাই গ'লে মানে ডেভলিউশ্যনটো বা যি পাব্লিক পাৰ্টিচিপেশ্যনত মানে সেই এৱেৰনেছটো ক্ৰিয়েট কৰিবলৈ কাৰণে এটা ভাল এছেট হিচাপে মই হ'ম বুলি মই ভাবিলোঁ আৰু সেইবাবেই মানে মই ইয়াত মানে কেনেকৈ এইটো হ'ব টেকনিকেলি কম্পিউটাৰ এৰিয়াত পাব্লিক এডমিনিষ্ট্ৰেশ্যনত মানে কি ধৰণে হ'ব বুলি ভাবিছে টেকনিকেলি ছাৰ এনেই ক'বলৈ গ'লে গভমেণ্টে যিবিলাক এতিয়া বৰ্তমান মিছনছবিলাক লৈছে যেনে মিছন বসুন্ধৰা লেণ্ড ডিজিটাইজেশ্যনৰ বাবে তাৰপিছত মিছন ভূমিপুত্ৰ য'ত আমি নাই সেইটোৰ কাৰণে এজন স্পেচিফিক অফিচিয়েলছ থাকে কম্পিউটাৰত বহি পেলাই সেইবিলাক কৰাৰ কাৰণে এটা আজিকালি এজন নতুন এটা পোষ্ট বোধ হয় ক্ৰিয়েট কৰিছে ছিষ্টেমৰ কাৰণে সেই স্পেচিফিক এজন থাকে তাত এজন অফিচাৰৰ ডাইৰেক্ট ইনভলভমেণ্টৰ কাম নাই আচলতে সেইটোত অফিচাৰজন অভাৰঅল ইনচাৰ্জ থাকিব পাৰে কিন্তু তেওঁ আৰু এডমিনিষ্ট্ৰেশ্যনত আহি পেলাই সেইটো কামত তেওঁ অনবৰতে 8 hours তাত বহি নাথাকিব নহয় গতিকে সেইটো কি ধৰণে সেইটো ডাইৰেক্টলি কেনেকৈ বেনিফিট হ'ব বুলি ভাবা হেল্প হ'ব তোমাৰ সেইজনক গাইড দিব পাৰিবা হেৰি কৰিব ইট ইজ অল ৰাইট কিন্তু হেল্পটো ডাইৰেক্টলি ইনভলভ হোৱা যিটো কোৱালিফিকেশ্যন আছে যিটো প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ আছে সেইটো এডমিনিষ্ট্ৰেশ্যনত কি ধৰণে হ'ব বুলি ভাবা ছাৰ যিটো আপুনি ক'লে যে 8 ঘণ্টা আমি বহিব লাগে বা সেইটো ক'ৰ টেকনিকেল এৰিয়াত পৰিব আৰু পাব্লিকে সেইটো বিষয়ে ইমান অৱগত নহ'ব যে আমাৰ চাৰ্টিফিকেটখন কেনেকৈ ওলাইছে আমি আমাৰ ডকুমেণ্টছ দিছোঁ গতিকে এজন অফিচাৰেই লাগিব অফিচাৰ এজন ব্ৰিজ হিচাপে মানে তাত উপস্থিত থাকিব যে পাব্লিক আৰু সেই ক'ৰ টেকনিকেলৰ মাজত ইণ্টাৰলি সেইটো কাম নহ'ব এইটো পাৰ্ট অফ দ্য ৱৰ্ক হ'ব পাৰে পাৰ্ট অফ দ্য ৱৰ্ক এজন ইঞ্জিনিয়াৰ এণ্ড ইউ আৰ বেচিকেলি এন ইঞ্জিনিয়াৰ হয় নহয় ইঞ্জিনিয়াৰজনে সেই কামটোত মানে এইটো পাৰ্ট এটা প্লে কৰিব পাৰিব তেওঁ এক্সপিৰিয়েঞ্চটো ইন চাম কেচেছ গতিকে যিটো এতিয়া প্ৰেজেণ্ট ডে ছিষ্টেমটো এডমিনিষ্ট্ৰেশ্যনত চলি আছে মই সেইটো কথা কৈছোঁ গতিকে সেইটো তেনেকুৱা ধৰণৰ কথা ছাবজেক্ট কি আছিলে ছাবজেক্ট ছাৰ মানে APSC হিষ্ট্ৰী আছিলে ছাৰ হয় ছাৰ হিষ্ট্ৰীটো পূৰা কিবা হিষ্ট্ৰীটো ছাবজেক্টটো কিমান দিন নিজে পঢ়া হৈছিলে ন প্ৰায় নিজে পঢ়িছোঁ ছাৰ সেই আহোম ৰজাজন অসমৰ কোন আছিলে পুৰন্দৰ সিংহ আচ্ছা এই যোৰহাটৰ হিষ্ট্ৰিকেলি ইম্পৰ্টেণ্ট জেগা কি আছে বুৰঞ্জীমূলক জেগা যোৰহাটখন কিহৰ কাৰণে মানে বা আমি যদি যাব বিচাৰিছোঁ যোৰহাটলৈ আমি এজন যোৰহাটৰ বিষয়ে একো নাজানো উই ডু নট ন' এনিথিং এবাউট যোৰহাট তেতিয়াহ'লে ফিউ লাইনছ এবাউট যোৰহাট মানে বুৰঞ্জীমূলক আৰু আমি যোৰহাটলৈ যাব বিচাৰিছোঁ ক'ত যাম কেনেকৈ যাম কিয়নো যাব লাগে মই বুৰঞ্জীমূলক জেগাৰ পৰাই আৰম্ভ কৰিছোঁ ছাৰ পোনপ্ৰথমে মই বৈষ্ণৱাই ইনষ্টিটিউশ্যন ঢেকীয়াখোৱা নামঘৰলৈ মই ৰেকমেণ্ড কৰিম
মাধৱদেৱে নিজে প্ৰতিষ্ঠিত কৰা নামঘৰ অক্ষয় বন্তি জ্বলাই ঢেকীয়াখোৱা নামঘৰলৈ ক'ম ঢেকীয়া নামঘৰ যাবলৈ ক'ম আৰু তাৰ বাবে আৰু আছে বুঢ়ীগোসানী থান আহোম ৰজাই প্ৰতিষ্ঠিত কৰা বুঢ়ীগোসানী টাউনৰ মাজমজিয়াতে আছে তাৰ পৰা বৈষ্ণৱাইট ইনষ্টিটিউশ্যন আছে বৰভেটি বুলি কয় শ্ৰী শ্ৰী অশ্বঘোষ তেখেতে মানে 7 দিনীয়া বৰনাম পাতি পেলাই আৰু কেইবাজনো প্ৰায় 8 লাখ মান ভক্ত আহি পেলাই হাতত এমুঠি মাটি আনি পেলাই এটা মানে ভেটি বনাইছিলে সেই ভেটি নামে বৰ্তমান সময়ত বৰভেটি বুলি কয় মালৌ পথাৰ বুলি জাগা টুকুৰাত আছে আৰু স্যাৰ যদি মই এতিয়া কালচাৰ্ছ বা ৱাইল্ড লাইফ টুৰিজিম স্পেচিফিকত যদি মই যাওঁ বৰ্তমান হুলুঙাপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী আছে এইটো মৰিণী ফালে আছে স্যাৰ মৰিণী মানে আপোনাৰ ৰেভিনিউ চাৰ্কলত পৰে স্পেচিয়েল হেৰিটো পাই নহয় কিবা এটা এনিমেল এটা পাই নহয় হুলক গিবন আৰু আছে স্যাৰ একচুৱেলি হুলক গিবন যদিও মানে স্পেচিফিক তাত হয় মেইন স্পেচিফিকটো হ'ল স্যাৰ অসমত 10বিধ প্ৰাইমেট স্পেচিছ আছে বান্দৰৰ 7বিধ সেই মানে প্ৰায় 29.8 স্কুৱেৰ কিলোমিটাৰ এৰিয়াতে প্ৰায় মানে 7বিধ বান্দৰ পোৱা যায় আৰু যদি মই এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ কথা ক'বলৈ যাওঁ এতিয়া হোৱাট এভাৰ ৰজা মৈদাম কিয় কয় There's one place area known as Raghab area, I think Zorat, huh? Yes. Raghab নামটো কিবা হিষ্ট্ৰিকেল ইমপ্লিকেশ্যন আছে চাগে ন হিষ্ট্ৰিকেল ইমপ্লিকেশ্যন একচুৱেলি মানে আহোম ৰজাৰ কালত নহ'ল মৈদামটো অলপ পিছত বনিলে মানে আহোম ৰাজত্ব কালৰ পিছত বনিছে আচলতে সেই ৰাজত্ব কালত আপোনাৰ স্যাৰ পুৰন্দৰ সিংহ আৰু তেখেতৰ মানে যিজন পুত্ৰ কামেশ্বৰ সিংহ এই দুজনৰ মানে তাত মৈদাম দিয়া গৈছিলে তেওঁলোক ঢুকোৱাৰ পিছত মৈদাম আছে এতিয়া বৰ্তমান সময়তো আছে এতিয়া আছে স্যাৰ আৰু লগতে আৰু যদি মই মৈদামৰ কথা কৈছোঁ যেতিয়া ওচৰে পাজৰে এলেকাত আপোনাৰ ৰাজমাও পুখুৰী আছে য'ত মানে কুইন মাদাৰ বা ৰাজমাতা তেওঁ গা ধুবলৈ কাৰণে যি ৰাজমা পুখুৰী আছে সেই ৰাজমা পুখুৰীও আছে এতিয়া সেই হিষ্ট্ৰিকেল ইম্পৰ্টেঞ্চ সেয়াই আচ্ছা আচ্ছা অলপ দিনৰ আগতে প্ৰায় এবছৰমান হ'ল নেকি যোৰহাটত এটা মেজৰ ইনচিডেণ্ট হৈছিল যোৰহাট টাউনৰ মাজতে হয় স্যাৰ সেইটো কি হৈছিল মব লিঞ্চিং মানে এজন হুৰামুক্ত অৱস্থাত মানে এজন ব্যক্তি পৰি আছিলে তেওঁক মানে সেই ল'ৰাজনে মানে সহায় কৰিবলৈ যাওঁতে মানে তেখেতে মানে মাত লগালে যে এখেতে মানে মোক মানে মাৰিবলৈ চেষ্টা কৰিছে বা মানে ফিজিকেল এছল্ট সেই বস্তুটো কিহৰ কাৰণে হৈছে বাৰু যোৰহাট টাউনৰ মাজমজিয়াত এডুকেশ্যনেলি বহুত ডেভেলপ প্ৰায়বিলাক মানুহে কালচাৰ তেনেকুৱা এখন জেগাত টাউনৰ মাজমজিয়াত তেনেকুৱা এটা ইনচিডেণ্ট হৈছে ৰেয়াৰ ইনচিডেণ্ট অসমৰ ক্ষেত্ৰত সেইটো ছেকেণ্ড ৰেয়াৰ হ'ব অসমত খুব কম হয় তেনেকুৱা এটা কাৰ্বি আংলঙত হৈছে এটা যোৰহাটত হৈ গ'ল নেক্সট সেইটো যোৰহাটৰ নিচিনা জেগাত সেই ইনচিডেণ্টটো কেলৈ হ'বলৈ পাইছে আৰু আমাৰ তাত কৰণীয় কিবা আছে নেকি স্যাৰ কিয় হ'ল সেইটো বহুত কাৰণ থাকিব পাৰে মই বৰ্তমান গোটেইখিনি অধ্যয়ন কৰা নাই বাৰু স্যাৰ কিন্তু মানে হয় মানে আজিকালি টেকনিকেল যুগত মানে এই ইণ্টাৰনেটৰ যোগেদি মানে বহুত কিছুমান মানে ভাইলেণ্ট ভিডিঅ'জ বা সেইবিলাক চাৰ্কুলেট পটককৈ হৈ যায় গতিকে মানে সাইকোলজিকেল ৰিয়েকশ্যন এটা মানুহৰ মনত আহি যাব পাৰে মানে সেইটো এটা হ'ব পাৰে মই নিজে মানে নিজাববীয়াকৈ অধ্যয়ন কৰিছোঁ কিন্তু আৰু যদি কণ্ট্ৰল কৰিবলৈ যাওঁ গতিকে সেই ইণ্টাৰনেটৰ যোগেদি এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব যে কিয় কৰিব নালাগে কেনেকৈ পৰিস্থিতি হ'লে কি হয় মানে গতিকে মানে নাই সেই কামটো সকলো মানুহে কৰিব পাৰিবনে বাৰু সকলো মানুহে স্যাৰ কৰিব নোৱাৰে কোনখিনি মানুহে সেই কামখিনি কৰিছে সাধাৰণতে সেই মানুহখিনি কেনেকুৱা শিক্ষাগত অৰ্হতা কেনেকুৱা তেওঁলোক বহুত পিছপৰা নেকি এনেকুৱা ধৰণৰ কিছুমান এটা ফেক্টৰ এইটো কৈছে ইণ্টাৰনেটৰ কথাটো কিন্তু সেইবিলাক ফেক্টৰো ইয়াত জড়িত আছে নেকি পৰোক্ষভাৱে নিশ্চয় জড়িত আছে স্যাৰ কিন্তু চাব গ'লে যিজন প্ৰাইম একিউজ আছিলে তেওঁ কিন্তু মানে ভালেমানখিনি মানে তেওঁ সেইটো বেলেগ কথা বাকী গোটেই মানুহবিলাক জড়িত হৈ গ'ল নহয় এটা বহুত মানুহ নাই সেইটো স্যাৰ আচলতে ৰং ইনফৰমেশ্যন তাত গুচি সেই ৰং ইনফৰমেশ্যন যেই মানুহটো সেইটোত পাৰ্টিচিপেট নকৰিব চবেই কৰে জানো সেইটো সেই মানুহখিনিৰ কি ড্ৰবেক আছিলে কিবা ড্ৰবেক আছে নেকি বাৰু ড্ৰবেক এজিন মানে ডাইৰেক্টলি এতিয়া ক'ব পৰা নাযাব সেই সময়ত কি পৰিস্থিতি হৈ গ'ল মানে মই মানে পূৰা ডিটেইলছ মানে মই অধ্যয়ন কৰা নাই বৰ্তমান কিন্তু যে কি নহওক কিবা চাইক'লজিকেল ইফেক্ট থাকিব ডেফিনেটলি কিবা চাইক'লজিকেল কিবা এটা মানে থাকিব ডেফিনেটলি গতিকে সেইটো মানে আমি ষ্টাডি কৰাটো বহুতেই প্ৰয়োজনীয় ভাল চাইক'লজিষ্ট এজনে ষ্টাডি কৰিব লাগিব যে পৰিস্থিতিটো কেনে হৈছিলে কি হৈছিলে আৰু লগতে পুলিচ ডেটা ৰেকৰ্ডছৰ পৰাও তেওঁলোক চাব পাৰে যে মানে ঘটনাক্ৰমটো কেনেকৈ ঘটিল মানে গতিকে তেখেতৰ ৰায় মতেই মানে আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসনে যি মানে উপযুক্তমূলক মানে ব্যৱস্থা ল'ব পাৰে আচ্ছা মই এটা ইণ্টাৰনেশ্যনেল কথা সোধোঁ
এতিয়া প্ৰাইম মিনিষ্টাৰজনৰ কি নাম ভাৰতৰ? শ্ৰী নৰেন্দ্ৰ মোদী। পুৰা নাম? নৰেন্দ্ৰ দামোদৰ দাস মোদী। আজিৰ তাৰিখত তেওঁ ক'ত আছে এতিয়া? তেখেত জাপানলৈ গৈছে। জাপানলৈ গৈছে, কিহৰ কাৰণে গৈছে? কোৱাড মিটিং। কোৱাড মিটিংনো কি? কোৱাড মিটিং একচুৱেলি আপোনাৰ ছাৰ 4খন দেশে মিলি পেলাই এটা গ্ৰুপিং ফৰ্ম কৰিছে। 4খন দেশ হৈছে আপোনাৰ পোনপ্ৰথমে মাৰ্কিন যুক্তৰাষ্ট্ৰ USA আমি যাক কওঁ, ছেকেণ্ড ছাৰ অষ্ট্ৰেলিয়া, থাৰ্ড জাপান আৰু ফ'ৰ্থ আমাৰ ভাৰতবৰ্ষ। কেলৈ গৈছে? এতিয়া বৰ্তমান এনেই ছামিট এটা তেওঁলোকে পাতে আৰু এই ৰিচেণ্ট ছামিটটোত ছাৰ নৰ্মেল ষ্ট্ৰেটেজিক যিটো মানে আপোনাৰ জিঅ' পলিটিৰ কাৰণে যিহেতু বেষ্ট হৈছিলে চাইনাক ডেটাৰ কৰিবৰ কাৰণে, কাৰণ চাইনাৰ মানে এক্সপেনশ্যনিষ্ট এটিটিউড এটা আছে মানে পেচিফিকতে হওক বা আপোনাৰ ইণ্ডিয়ান অ'চনতে হওক, গতিকে চাইনাক মানে কৰিবলৈ কাৰণে নিশ্চয় গৈছিলে। কিন্তু আজি মই খবৰ পাইছোঁ যে তেওঁলোকে ক্লাইমেট চেঞ্জ এডাপ্টেশ্যন এণ্ড মিটিগেশ্যনৰ বিষয়েও তেওঁলোকে মানে আৰু কিবা এখন চহী হৈছে নেকি, কিবা এটা আৰু কাম এডুকেশ্যন ছেক্টৰত কিবা এটা কৰিছে নেকি? বৰ্তমান অৱগত নহয় ছাৰ। ছেক্টৰটো এটা কিবা এটা কৰিছে। আচ্ছা, নেটো কি? নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। তেওঁৰ নেটৰ উদ্দেশ্যটো কি? নেটোৰ উদ্দেশ্য আচলতে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ পিছত গঠন হৈছিলে নেটো। সেই সময়ত একচুৱেলি যিহেতু ক'ল্ড ৱাৰ হৈ আছিলে, গতিকে ৰাছিয়া সেই সময়ত মানে ছাৰ USSR ছ'ভিয়েট ইউনিয়ন বুলি যাক আমি কৈছিলোঁ, গতিকে কমিউনিষ্ট ভাৰ্চেছ কেপিটেলিষ্ট মানে এটা মানে আমি ৱাৰ্ছ পেক্ট বুলিও কয় যিখিনি মানে কমিউনিষ্ট নেশ্যনছবিলাক আছিলে, আৰু নেটো এফালে কেপিটেলিষ্ট নেশ্যন যিবিলাক মানে আপোনাৰ US এলাইড ব্লক পলিটিক্স বুলি কয়, যিটো বাইপলাৰিজিম চলিছিলে, সেইটোৰ বাবে নেটো হৈছিলে। আৰু নেটো মানে সেইটো সময়ৰ পৰাই মানে এটা মষ্ট প্ৰবেবলি নহয় মানে সেইটো সময়ত ছাৰ ৱেষ্টাৰ্ণ ইউৰোপিয়ান নেশ্যনছ বেছিকৈ আছিলে, আৰু পৰৱৰ্তী সময়ত তেওঁলোকে মানে ইষ্টাৰ্ণ ইউৰোপ নেশ্যনছত মানে এক্সপেণ্ড কৰিবলৈ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাইছিলে। উদ্দেশ্যটো কি? নেটো ফৰ্মেশ্যনৰ নেটো কাণ্ট্ৰিবিলাকৰ উদ্দেশ্যটো কি? যিবিলাক নেটো কিমানখন কাণ্ট্ৰি আছে দিয়াচোন? সঠিক সংখ্যাটো মনত নাই বাৰু, কিন্তু মেইনটো আছিলে যে এখন কাণ্ট্ৰিক এটেক কৰিলে বাকীকেইখনকো এটেক কৰা সদৃশে হয়। ব্ৰিক্স নেশ্যনটো কি? ব্ৰিক্স নেশ্যন একচুৱেলি এটা ইকনমিক পাৰ্টনাৰশ্বিপ। 5খন আছে আপোনাৰ ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা আৰু ছাউথ আফ্ৰিকা। ভাৰতৰ এতিয়া ইণ্টাৰনেশ্যনেল যিখিনি ৰিলেশ্যন অন্য বাহিৰৰ কাণ্ট্ৰিকেইখনৰ লগত ভাৰতৰ কেনেকুৱা সম্পৰ্ক এতিয়া? মানে বেলেঞ্চিং নে ভাৰতে কোনোবা এটা পাৰ্চিয়েলিটি লৈছে নেকি, কাৰোবাৰ পক্ষ লৈছে নেকি, নে ইম্পাৰ্চিয়েল হৈ আছে বাৰু? ভাৰত বৰ্তমান ইম্পাৰ্চিয়েলি হৈ আছে আৰু বহুত সুন্দৰকৈ মানে এটা বেলেঞ্চ মানে ডিপ্ল'মেচি কৰিবলৈ সক্ষম হৈছে। আৰু ৰাছিয়াক আমি ছাপোৰ্ট কৰা হৈছে নি ইনডাইৰেক্টলি? কিছু ডিপ্ল'মেটে তেনে মানে ৰায় ৰাখিব পাৰে, কিন্তু ইউক্ৰেইনতো ক'বলৈ গ'লে আমি মানে চাইমultaneously আমি ভেকচিন বা মেডিকেল এড যিখিনি পঠিয়াব লাগে আমি পঠিয়াই আছোঁ ৱাৰ এফৰ্টছৰ কাৰণে। হিউমেনিটেৰিয়ান এফৰ্টটো চলি আছে ছাৰ। ইউক্ৰেইনৰ লগত ঠিকেই আছে, ৰাছিয়াৰ লগততো আমি ৰাছিয়াক ৱেষ্টাৰ্ণ কাণ্ট্ৰি যিবিলাকে পাৰ্টিকুলাৰলি আমেৰিকাই এইটোত বৰ ভাল পোৱা নাই ইণ্ডিয়াক, ভাল পোৱা নাই। কিন্তু ইণ্ডিয়াইতো ৰাছিয়াকতো একো কোৱা নাই হয় নহয়? সেইটো কাৰণে আমাৰ ৱৰ্ল্ড হেৰিয়াত আমাৰ অলপ ইমেজটো বেয়া হৈছে নেকি? ইমেজ তেনেকৈ বেয়া হোৱা নাই ছাৰ। গতিকে হয়, প্ৰথমতে ক্ৰিটিচিজিম আহিছিলে যেতিয়া ক্ৰুড অইল কিনাৰ কথা কৈছিলে। ক্ৰুড অইল কিনাৰ কথাত মানে আমাৰ মাননীয় ফৰেইন মিনিষ্টাৰ, অনাৰেবল ফৰেইন মিনিষ্টাৰে তেখেতে তথ্য দিলেই যে ভাৰতে এমাহত যিমান মানে ক্ৰুড অইল ক্ৰয় কৰে ৰাছিয়াৰ পৰা, ইউৰোপিয়ান ইউনিয়নে বৰ্তমান সময়তো এদিনতে সিমান ক্ৰয় কৰি লয়। গতিকে সেইটো ফালৰ পৰা কোনো ক্ৰুড অইল ক্ৰয় কৰাটো কোনো মানে এটা ক্ৰিটিচিজিমৰ কাৰণ হ'ব নোৱাৰে, আৰু সেইবাবে ইউৰোপিয়ান ইউনিয়নসকলেও মানে ডাইৰেক্টলি কোনো তেনেকৈ ক্ৰিটিচাইজ কৰা নাই। ACSৰ আহিবলৈ কিহৰ মনটো হ'ল? আৰুতো বহুত স্ক'প আছে ইঞ্জিনিয়াৰিং ছাৰ্ভিচতো, ইঞ্জিনিয়াৰ বহুত এইবিলাক আছে। বাহিৰত ওলাই গ'ল বাৰু অসমৰ কথা নকওঁ, পায় চাকৰি, কেলৈ নাপায়, আছে, আমি জনাত আছে আৰু সেইটো ক'ব নোৱাৰোঁ। কিন্তু ACSত মানে কি প্ৰস্পেক্টটো কি পাইছে? ছাৰ ACSত সোমাবলগীয়া হ'ল যে মই এটা অল ইণ্ডিয়া ছাৰ্ভিচ যিহেতু মানে আণ্ডাৰতে আহে মানে যদিও IASৰ মানে আপোনাৰ তলতে আহে, মানে IASটো এটা হয় আপোনাৰ এডমিনিষ্ট্ৰেটিভ লাইনৰ বস্তুৱে ছাৰ। গতিকে মই এডমিনিষ্ট্ৰেটিভ লাইনত মানে মোৰ আহিবলৈ ইচ্ছা এটা আছিলে, আৰু যিহেতু ভাবিলোঁ যে যিমানখিনি মোৰ এডমিনিষ্ট্ৰেটিভ লাইনত আহিবলৈ হ'লে কিয় ইঞ্জিনিয়াৰিং পঢ়িবলগীয়া হ'ল? তেতিয়া বেলেগ ইমান খৰচ পাতি বহুত পইচা পাতি খৰচ কৰি আহিছে তেজপুৰত ন? ছাৰ যোৰহাটৰ পৰা আহিছোঁ। নাই সেইটো এনটেকটো সেইটো বিটেক ক'ৰ পৰা ল'লোঁ? বিটেক মই NIT শিলচৰৰ পৰা কৰা ছাৰ। শিলচৰত গৈ পেলাই যোৰহাটৰ তাতকৈ গৈ যোৰহাটতে BA পাছ কৰি পেলাই গ্ৰেজুৱেশ্যন লৈ পেলাই
ধুনীয়া ছাবজেক্ট ভাল ছাবজেক্ট লৈ পেলাই তেতিয়াই দেখোন যদি এম্বিশ্যনটো তেতিয়া আছিলে এম্বিশ্যনটো মানে লেটাৰ ষ্টেজত গ্ৰ' কৰিছে ন হয় হয় মানে মোৰ মানে বিটেক কৰা মানে সময়ত গ্ৰ' কৰা নাছিলে মানে আপোনাৰ বিটেক শেষ হোৱা সময়ত মোৰ গ্ৰ' কৰিলে একচুৱেলি মোৰ নিজৰ কি কাম আছে বেছিক কি কাম আছে কৰিব লাগিব বুলি কিবা আইডিয়া আছে মানে APSC মানে APS হয় ACS মানে মষ্টলি মই এক্সিকিউটিভ মানে কামবিলাক কৰিব লাগিব মানে সোমোৱাৰ পিছত মানে আপোনাৰ মেজিষ্ট্ৰেল ৱৰ্ক বা যিখিনি আৰু আপোনাৰ APS হ'লে মেইনলি মই ল' এণ্ড অৰ্ডাৰ ইছ্যুজ লগত মই ডিল কৰিব লাগিব APSত ল' এণ্ড অৰ্ডাৰ মানে কি বুজাইছে APSত হ'লে পুলিচ ছাৰ্ভিচ ন পুলিচৰ ছাৰ্ভিচত সেইটো অলপ ল' এণ্ড অৰ্ডাৰেই নে কাম নে আৰু পুলিচৰ বেলেগ কাম থাকে মানে প্ৰাইমেৰিলি ল' এণ্ড অৰ্ডাৰ কিন্তু আমি থানা এখনত গ'লোঁ আমাৰ ঘৰতে এবাৰ আমাৰ ওচৰতে কাৰোবাৰ ইনচিডেণ্ট এটা হ'ল লগৰ বন্ধু এজনে ক'লে ব'লচোন থানালৈ যাওঁ এটা কেছ দিওঁগৈ হা প্ৰথম এটা কমপ্লেইন দিলে সেই কমপ্লেইন লেটাৰখনৰ কি নাম হয় ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট FIR গতিকে ফাৰ্ষ্ট ইনফৰ্মেশ্যন যেতিয়া ৰিপৰ্ট আমি কোনোবা এটা ইনচিডেণ্ট হ'ল ঘৰতে হ'ল বা কিবা এটা লাৰ্জ স্কেলত নাই হোৱা এটা তেনেকুৱা এটা মাইনৰ এটা ইনচিডেণ্ট হ'ল সেইটো পুলিচেহে হেৰি কৰে সেই ইনচিডেণ্টটো আমি ল' এণ্ড অৰ্ডাৰৰ কেটাগৰীত ৰাখিম নেকি ছাৰ ল' এণ্ড অৰ্ডাৰ মানে তোমাৰ কোনোবা এটা এৰিয়াত ময়ে ক'লোঁ সেই কাৰোবাৰ মাজত কাজিয়া লাগিলে ক'ৰবাত চোৰ হ'ল ক'ৰবাত ডকাইত হ'ল সেইটো ল' এণ্ড অৰ্ডাৰত হ'ব নেকি মানে ল' এণ্ড অৰ্ডাৰত নহ'ব এইটো আপোনাৰ চিভিল ক্ৰিমিনেল মানে এটা আপোনাৰ হেৰি আণ্ডাৰত আহিব এটা তেতিয়াহ'লে পুলিচৰ কামটো অকল ল' এণ্ড অৰ্ডাৰ নেকি নাই প্ৰাইমেৰিলি মানে ল' এণ্ড অৰ্ডাৰো আহে আৰু মানে আপোনাৰ ক্ৰাইম ৰিলেটেড যিখিনি আপোনাৰ এইটো মই মানে জোৰ কৰি ওলাবলগীয়া হ'ল কথাটো মানে এতিয়া লাষ্টত গৈ সেইটো এনচাৰটো পাইছোঁ ঠিক আছে আপনি যোৰহাটৰ পৰা আহিছে ন আপুনি কিহত ইঞ্জিনিয়াৰিং কৰিছে কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং তাৰপিছত আপুনি অপশ্যনেল কি লৈছে হিষ্ট্ৰী লৈছোঁ ছাৰ আচ্ছা ৰিচেণ্টলি ভাৰতৰ কোনো এটা হিষ্টৰিকেল মনুমেণ্ট টেম্পল বা এনেধৰণৰ কিবা মনুমেণ্ট কিবা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত গৈছে লিষ্টত গৈছে নেকি অন্ধ্ৰপ্ৰদেশৰ পৰা এখন গৈছে মানে আপোনাৰ ৰামাপ্পা টেম্পল বুলি এইটো অন্ধ্ৰপ্ৰদেশত নে তেলেংগানা আপুনি এইটো বিষয়ে কিবা জানেনে ৰামাপ্পা বহুত ডিটেইলছত নাজানো দুই এটামান কথা মনত আছে কাকাতীয়া ৰুলৰ সময় আছিলে আৰু আপোনাৰ যিজন মানে তেওঁ আৰ্কিটেক্ট আছিলে এইটো টেম্পলটো জেনেৰেলি ৰজা বা আপোনাৰ মানে মূৰ্তি যি আছে মানে সেই মূৰ্তিৰ নামত দিয়া হয় এই টেম্পলটো আপোনাৰ যিজন আৰ্কিটেক্ট হয় তেখেতৰ নামত দিয়া আছে ৰামাপ্পা মানে ৰামাপ্পা তেওঁ আৰ্কিটেক্ট আছিলে প্ৰধান ডিউটি বৰ্তমান পাহৰিছোঁ ছাৰ তাতে যিটো এটা টেকন'লজি ইউজ কৰিছে চেণ্টেষ্টান টেকন'লজি বুলি সেইটো টেকন'লজিৰ বিষয়ে কিবা জানে নাই ইন ডিটেইলছ নাজানো ছাৰ এই টেম্পলৰ লগতে আৰু এটা ৰিচেণ্টলি ইণ্ডিয়ান চাইট এড কৰা হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট লিষ্টত সেইটো আপুনি জানেনে বৰ্তমান মনত নাই ছাৰ পাহৰিছোঁ চাম ছাৰ হৰপ্পান চিভিলাইজেশ্যন যিটো কওঁ হৰপ্পান চিভিলাইজেশ্যনৰ যিটো মহেঞ্জোদাৰোটো কেতিয়া ডিস্কভাৰ কৰা হৈছিল আৰু কোনে কৰিছিল মহেঞ্জোদাৰো ডিস্কভাৰ কৰিছিলে 1925ত আৰু কৰিছিলে ৰাকাল দাস বেনাৰ্জী তেওঁ আছিলে এজন ইণ্ডিয়ান মানে কোনখন নদীৰ পাৰত আছে মহেঞ্জোদাৰো আছে আপোনাৰ ইণ্ডাছ নদীৰ পাৰত যিটো আপুনি টেম্পল আৰ্কিটেকচাৰ আছে টেম্পল আৰ্কিটেকচাৰ ইণ্ডিয়ান হিষ্ট্ৰীত যিটো টেম্পল আৰ্কিটেকচাৰ বনাইছে সেইটো নৰ্থ ইণ্ডিয়া আৰু চাউথ ইণ্ডিয়াৰ মাজত বিশেষ পাৰ্থক্য পোৱা যায় আপুনি অলপ বুজাই দিব নেকি দুটাৰ মাজত পাৰ্থক্য নৰ্থ ইণ্ডিয়াৰ নাগাৰা ষ্টাইল বুলি কোৱা হয় টেম্পল আৰ্কিটেকচাৰক নাগাৰা ষ্টাইল টেম্পল আৰ্কিটেকচাৰ এটা ৰেচ প্লেটফৰ্মত বনোৱা হয় মানে আৰু এটা মানে প্লেটফৰ্ম বনাই পেলাই মানে তাৰপিছত বনোৱা হয় আপোনাৰ আৰু যিটো মেইন যিটো গৰ্ভগৃহ ওপৰত থকা ষ্ট্ৰাকচাৰক কয় আপোনাৰ চিকাৰাৰ ওপৰত আমালাকা থাকে আমালাকাৰ ওপৰত আপোনাৰ হেৰি থাকে কালাছ থাকি পেলাই ওপৰত ফ্লেগ বা যাক আমি ঝাণ্ডা বুলিও কওঁ সেই আৰু যদি মই চাউথ ইণ্ডিয়ালৈ যাওঁ সাউথ ইণ্ডিয়া টেম্পলসমূহ আপোনাৰ দ্ৰাবিডিয়ান ষ্টাইল বুলিও কয় দ্ৰাবিডিয়ান ষ্টাইল আৰ্কিটেকচাৰ থাকে বিমানা থাকে বিমানা বুলি কয় আৰু ৰেচ প্লেটফৰ্মত নাথাকে বাকী গৰ্ভগৃহ মণ্ডপা যিখিনি থাকে প্ৰায় নৰ্থ ইণ্ডিয়াৰ লগত প্ৰায় একেই খালি মেইন যিটো আপোনাৰ গৰ্ভগৃহৰ ওপৰত যিটো ষ্ট্ৰাকচাৰ হয় আপোনাৰ আমি শিকাৰা বুলি কওঁ নৰ্থ ইণ্ডিয়ান ষ্টাইলত আৰু সাউথ ইণ্ডিয়ান ষ্টাইলত আমি বিমানা বুলি কওঁ বাকীখিনি প্ৰায় একেই থাকে আৰু এটা মানে মিক্সচাৰ থকা এটা ষ্টাইলো আছে যাক আমি বেচাৰা ষ্টাইল বুলি কওঁ এইটো আপোনাৰ
হোয়াসালেশ্বৰ ষ্টাইল বুলি কয়, যিটো দুৱাৰ সমুদ্ৰ বুলি কৰ্ণাটকাৰ এটা এৰিয়াত পোৱা যায়। আচ্ছা, হিউৱেন চাং নাম শুনিছে? শুনিছোঁ ছাৰ। হিউৱেন চাঙে কাৰ দিনত অসমত আহিছিলে? সেই সময়ত অসমৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মন। হয় ছাৰ। নীলাচল পৰ্বতৰ ওপৰত কোনটো টেম্পল আছে? কামাখ্যা টেম্পল আছে বৰ্তমান। কামাখ্যা টেম্পল আছে। কামাখ্যা টেম্পলটো কোনে বনাইছিলে? কামাখ্যা টেম্পল এনেই শক্তিপীঠ হিচাপে আগৰ পৰাই আছিলে, কিন্তু বৰ্তমান যিটো ষ্ট্ৰাকচাৰ হ'লে নৰনাৰায়ণৰ দিনত বনোৱা গৈছিলে। তাতে বেংগলৰ পৰা এজন গোহাঁই কানা আছিল, তেওঁৰ নাম জানে? আপোনাৰ পৰ্বতীয়া গোহাঁই বুলি কয় তেখেতৰ টাইটেলটো, কিন্তু নামটো বৰ্তমান পাহৰিছোঁ। কৃষ্ণৰাম ভট্টাচাৰ্য ছাৰ। কাৰেক্ট। জিঅ'গ্ৰাফী আপুনি ষ্টাডি কৰিছে? ছাৰ কৰিছিলোঁ ছাৰ। অসমত এটা পোৰবন্দৰৰ পৰা, গুজৰাটৰ পোৰবন্দৰৰ পৰা অসমৰ শিলচৰলৈ এটা ৰাস্তা আহে, হাই ৰোড, ৰাইট? সেইটো ইণ্ডিয়াৰ ছেকেণ্ড মানে লংগেষ্ট ৰাস্তা বুলি জনা যায়। সেইটো ৰাস্তা আপুনি নাম্বাৰটো ক'ব পাৰিব একৰ্ডিং টু নিউ নমেনক্লেচাৰ? ছাৰ নিউ নমেনক্লেচাৰটো বৰ্তমান মনত নাই। এনেই ইষ্ট ৱেষ্ট কৰিডৰ কয় বুলি জানো, কিন্তু নিউ নমেনক্লেচাৰটো মনত পৰা নাই ছাৰ। ইনলেণ্ড ৱাটাৰৱে গম পায়? ইনলেণ্ড ৱাটাৰৱে গম পাওঁ ছাৰ। ইনলেণ্ড ৱাটাৰৱে চবতকৈ দীঘল ইনলেণ্ড ৱাটাৰৱে কোনটো ইণ্ডিয়াৰ? ইনলেণ্ড ৱাটাৰৱে নম্বৰ 1 গংগা, য'ত মানে আপোনাৰ বাৰাণসীৰ পৰা হালদিয়ালৈকে আছে। ক'ৰ পৰা? বাৰাণসীৰ পৰা হালদিয়া। চিয়'ৰ? ছাৰ ছেকেণ্ড পইণ্টটো ঠিকে আছে, ফাৰ্ষ্ট পইণ্টটো চাগে মই মষ্ট প্ৰবেবলি ভুল কৰিছোঁ। ছেকেণ্ডটো কোনটো হয়? ছেকেণ্ডটো ছাৰ আমাৰ ব্ৰহ্মপুত্ৰ নদীত আছে, আপোনাৰ শদিয়াৰ পৰা আপোনাৰ যোগীগোপাল। সেইটোৰ আপুনি দৈৰ্ঘ্যটো ক'ব পাৰিব? এপ্ৰক্স 890 কিলোমিটাৰ্ছ, 790 নহ'লে 790 কিলোমিটাৰ্ছ। আৰু প্ৰথমটোৰ দৈৰ্ঘ্য ক'ব পাৰিব? নিয়াৰ এবাউট মোৰ দেন 1000। মোৰ দেন 1000। ইউ ডণ্ট ন' দ্য এপ্ৰক্সিমেটটো নাজানো ছাৰ। ডু ইউ ন' হোৱেৰ ইনলেণ্ড ৱাটাৰৱে নম্বৰ 6 ফ্ল'জ ফ্ৰম? ইনলেণ্ড ৱাটাৰৱে 6 ছাৰ মনত নাই বৰ্তমান ছাৰ। মনত নাই। আপুনি বদৰপুৰৰ নাম শুনিছে? শুনিছোঁ ছাৰ। বদৰপুৰটো ক'ত, কোনটো জিলাত? বদৰপুৰ কাছাৰ জিলাতে পৰে। কাছাৰ জিলাতে পৰে। সোণ লেকটো কোন জিলাত আছে? কৰিমগঞ্জত আছে ছাৰ। হয় ছাৰ। আপুনি আইহল ইনস্ক্ৰিপশ্যনৰ নাম শুনিছে? শুনিছোঁ ছাৰ। আইহল ইনস্ক্ৰিপশ্যনখন কোনে লিখিছিলে? ৰবি কীৰ্তি বুলি আছিলে। ৰবি কীৰ্তি কাৰ কোট পয়েট আছিল? ফুলকেশিন ছেকেণ্ড, চালুকিয়ান কিং। আপুনি এলাহাবাদ ইনস্ক্ৰিপশ্যনৰ নাম শুনিছে? শুনিছোঁ ছাৰ। এলাহাবাদ ইনস্ক্ৰিপশ্যনটোত কোন ৰজাৰ বিষয়ে কীৰ্তি লিখা আছে? তাত প্ৰয়াগ প্ৰশস্তি বুলিও কয়, সমুদ্ৰগুপ্তৰ এচিভমেণ্টছৰ বিষয়ে লিখা আছে, আৰু তেখেতৰ কোৰ্ট পইণ্ট হৰিসেনাই এইটো লিখিছিলে। খালি তেখেতৰে লিখিছেনে আৰু কেইজনমান? নাই, আৰু আছে ছাৰ। আৰু পৰৱৰ্তী সময়ৰ ৰজা কেইজনমান আছে, আৰু মোক ভুল হ'ব পাৰে, অশোকাৰো আছে বুলি মানে। আচ্ছা, ইউনাইটেড নেশ্যনছৰ এটা প্ৰগ্ৰাম আছে যিটোৰ আণ্ডাৰত আপোনাৰ গ্ল'বেল ক্লাইমেট, যিটো গ্ল'বেল ৱাৰ্মিং বা ক্লাইমেট চেঞ্জ, সেইটো কণ্ট্ৰল কৰিবলৈ বহুত প্ৰচেষ্টা লৈছে। তাৰে আণ্ডাৰত এটা কমিটি গঠন হৈছিলে, যিটো কমিটিয়ে ৰিপৰ্ট ছাবমিট কৰিছে, ব্ৰাণ্ডলেণ্ড ৰিপৰ্ট বুলি কয়। সেইটোৰ বিষয়ে কিবা জানে? ব্ৰাণ্ডলেণ্ড ৰিপৰ্টটো মানে শুনাগতে লাগিছিলে, ডিটেইলছ মই পাহৰিছোঁ। বা আৱাৰ কমন ফিউচাৰ বুলিও কয়। ৰিপৰ্টটোৰ নাম শুনিছে? ৰিপৰ্টটোৰ নাম তেনেকৈ ছাৰ নাই শুনা ছাৰ। ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্টৰ আণ্ডাৰত হোৱা প্ৰথমটো কনফাৰেন্স কি আছিল? 1992 যিটো কনফাৰেন্স হৈছে, সেইটো কনফাৰেন্সৰ বিষয়ে কিবা জানে? হয় শুনিছিলোঁ। ৰিঅ' ডি জেনেৰিঅ'ত হৈছিলে, আৰু ডিটেইলছখিনি বৰ্তমান ছাৰ মনত নাই। ছাষ্টেইনেবল ডেভেলপমেণ্ট বুজি পায় আপুনি? হয়, বুজি পাওঁ। কি বস্তু? ছাষ্টেইনেবল ডেভেলপমেণ্ট হয় যে এটা এনেকুৱা ডেভেলপমেণ্ট যিটো প্ৰেজেণ্ট নিডছখিনি ফুলফিল হয়, উইদাউট মানে আপোনাৰ টেকিং এৱে দ্য নিডছ অফ দ্য ফিউচাৰ জেনেৰেশ্যনছ। এইটো কোনটো ৰিপৰ্টত ফাৰ্ষ্ট এইটো কনচেপ্টটো আনিছিলে? এটা বিশেষ ৰিপৰ্টে এইটো কনচেপ্ট আনিছে। আগতেতো আমি কনচেপ্টটো নাছিলে। মানুহ ডেভেলপমেণ্ট কৰিবলৈ ঘৰ বাৰী ভাঙিছিলে, ফৰেষ্ট্ৰি ভাঙিছিলে, ৰাইট? ট্ৰিজ আৰ ফেলেন। তাৰপিছত ধীৰে ধীৰে এই কনচেপ্টটো অনা হৈছে, কিপিং ইন ভিউ ক্লাইমেট চেঞ্জ কণ্ডিশ্যনছ, ৰাইট? আৰু সেইটো বিশেষ এটা ৰিপৰ্টৰ আণ্ডাৰত আহিছে। আৰু সেই ৰিপৰ্টটো কোনটো? বিশেষ ৰিপৰ্টটো মানে একজেক্ট ৰিপৰ্টটো ক'ব নোৱাৰোঁ, কিন্তু সেই ৰিপৰ্টৰ দ্বাৰা গ'লছ কিছুমান ছেট কৰা গৈছিলে, মানে সেইটোহে গম পাওঁ ছাৰ বৰ্তমান। আপুনি কিহত ইঞ্জিনিয়াৰিং কৰিছে ক'লে? কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং। ঠিক আছে, থেংক ইউ। Okay, Raghab, Yes, sir. you said that you were selected
in campus interview. Which company were selected? So it was Oracle Limited. Oracle. Yes, sir. Oracle to ভাল company আছে. Definitely, sir. Oracle বাতি আকৌ ইয়াত আহিলা যে ঘৰ এদাৰ কাৰণে নেকি পোষ্টিং কৰি দিছে. Posting Bangalore আছিলে, sir. Hi, sir. You were not interested. Initially interested আছিলোঁ কিন্তু এডমিনিষ্ট্ৰেটিভৰ লাইনত মই বেছি ইণ্টাৰেষ্টেড হৈ গ'লোঁ, ছাৰ. কিন্তু Oracle you would have got better remuneration. ডেফিনেটলি ছাৰ, ৰেমুনেটিভ ছাইডৰ পৰা চাবলৈ গ'লে ডেফিনেটলি মই পালোঁ হয়. প্লাছ গোটেই ৱৰ্ল্ড তুমি ঘূৰিব পাৰিলাহেঁতেন. দেন ছাৰ মানে ৱৰ্ল্ড ঘূৰা আৰু মানে ইণ্টাৰেষ্ট যিহেতু ছাৰ এফালে গুচি আহিলে, গতিকে মানে ৱৰ্ল্ড ঘূৰা সেইটো মনলৈ নাহিলেগৈ সেইটো. ইজ ইট হোম চিকনেছ? নট এট অল ছাৰ, নট হোম চিকনেছ ছাৰ. মই মানে APSC দিছোঁ যদিও মানে মই UPSC কাৰণেও এপ্লাই কৰিছোঁ ছাৰ. গতিকে ডেফিনেটলি যদি মই ছাৰ চেণ্ট্ৰেল ছাৰ্ভিচ পাই যাওঁ, দেৰ ইজ ন' চান্স দেট আই মাইট ষ্টে ইন আছাম, আই মে নট ষ্টে ইন আছাম, বা মই অল ইণ্ডিয়া ছাৰ্ভিচ পালোঁ মই বেলেগ কেডৰো পাই যাব পাৰোঁ. গতিকে হোম চিকনেছৰ কথা নাহে. So, suppose if you are selected for this administrative service, according to you, what are the priority areas in the government where your IT should be implemented? What are the priority areas according to you? So priority areas, I think it should be implemented in every sector, and it has been implemented sizably. কিন্তু বৰ্তমান এতিয়া আমি নেশ্যনেল ডিজাষ্টাৰ্ছবিলাক যদি চাওঁ আৰু আমি যদি এতিয়া হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ যদি চাওঁ, গতিকে অগমেণ্টেশ্যনটো আৰু অলপ বেছিকৈ দৰকাৰ. আৰু এতিয়া বৰ্তমান যদি ইন ডিটেইলছ বাৰু মই মানে নাযাওঁ, কিন্তু ডিজিটাইজেশ্যন যদি কৰিব পৰা যায় ডিজাষ্টাৰ্ছসমূহ, যে মনচুন কেনেকৈ আহিছে, ষ্টেটিষ্টিকেল ডাটাটো বৰ্তমান আমাৰ হাতত আছেই, গতিকে সেইখিনি যদি ফিড কৰি পেলাই ছুপাৰ কম্পিউটাৰ্ছ বা যিকোনো নেশ্যনেল ছুপাৰ কম্পিউটিং মিছনটো বৰ্তমান চলি আছে, গতিকে য'ত মানে টেকনিকেল ইনষ্টিটিউটসমূহত মানে ছুপাৰ কম্পিউটাৰ্ছ ৰখা যাব, গতিকে ডেটাখিনি ফিড কৰি পেলাই এটা ষ্টাডি কৰি পেলাই যে মনচুন কেনেকৈ আহে, কোন বছৰত মনচুন অলপ বেলেগ ধৰণকৈ আহে, কোন বছৰত প্ৰি মনচুন বেছিকৈ আহে যেনেকৈ এইবছৰ, তেতিয়া আমি ষ্টাডি কৰিব পাৰিম আৰু হটস্পটছবিলাক আমি ডিটেক্ট কৰিব পাৰিম যে এই জেগাটোত লেণ্ডশ্লাইডছ হ'ব পাৰে, এই জেগাটোত ফ্লাড বেছিকৈ হ'ব পাৰে. গতিকে সেইবাবে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত মানে আগতীয়াকৈ খবৰ দি পেলাই বা ৰেড এলাৰ্ট বা যিকোনো ধৰণৰ এলাৰ্ট জনাই পেলাই গ্ৰামাঞ্চলসমূহত চবতে আমি মানে তেনেকৈ মানুহসকলক অৱগত কৰি আগতীয়াকৈ যদি লৈ লওঁ, তেতিয়া ডেথছ বা মানে হিউমেন ডেথছ বহুত মানে ভাল মানে কমাব পাৰি. এই যে তুমি যে গোটেই প্ৰচেছ ক'লা যে হোৱাট দিছ প্ৰচেছ ইজ ন'ন এজ? প্ৰচেছটো ছাৰ ইণ্টাৰনেট অফ থিংছ বুলিও ক'ব পাৰি ছাৰ. এতিয়া যে যিটো ছাপ'জ এতিয়া হাফলঙত যিটো কেটাষ্ট্ৰফিক যিটো হ'ল লেণ্ডশ্লাইড যিটো হ'ল, কুড ইট হেভ বিন ষ্টপ if there would have been a proper risk management system during the development of those infrastructures, and if so, how? Sir, it could have been. Kamara soa, মই তোমাক কথাটো কৈ আছোঁ যে if you see the British line এতিয়ালৈকে একো হোৱা নাই, কিন্তু it was not touched. ব্ৰিটিছৰতো মিটাৰ গেজ লাইনটো ব্ৰিটিছে বনাই থৈ দিছে. It was not damaged through in any landslide, whereas the recently built up line was damaged in landslide. Why? Or New Haflong, that goise, it was totally damaged. In fact, the railway station was washed out. Take a say, why? And what your IT has got any role to play in it? IT sir actually information about based হয়. যদি সেই ইনফৰমেশ্যনটো যদি আই টি ইউজ কৰাও গৈছিলে আৰু ষ্টেটিষ্টিকেল ডাটা ফিড কৰা নাছিলে, গতিকে আই টিয়ে ৰং ৰিজাল্ট এটা মানে প্ৰডিউচ কৰি দিব. গতিকে ডেটাটো বহুত ইম্পৰ্টেণ্ট ছাৰ আই টিত. আৰু গতিকে যদি সেইটো সময়ত ইউজ কৰিছিলে নাই বৰ্তমান মই ছাৰ খুব নাজানো, কিন্তু যদি মানে একচুৱেল ডাটা ষ্টেটিষ্টিকেল ডাটা যদি ইউজ কৰিলে হয়, তেতিয়া মষ্ট প্ৰবেবলি চাগে এইটো কাউণ্টাৰ কৰিব পৰা গ'ল হয়. You are from Jorhat, na? So Jorhatot tea garden বহুত আছে. টি ইণ্ডাষ্ট্ৰীত এতিয়া অসমত টি ইণ্ডাষ্ট্ৰীৰ মেজৰ প্ৰব্লেমটো কি? What is the major problem which Assam tea industry is facing? আছাম টি ইণ্ডাষ্ট্ৰীৰ এনেই যদি প্ৰব্লেম হিচাপে ক'বলৈ যাওঁ,
ছাৰ চাব গ'লে ৱেলফেয়াৰ অফ দ্য টি ট্ৰাইবছটো চাবলগীয়া এটা বিষয় হৈ আছে টি ইণ্ডাষ্ট্ৰী ছাৰ ইণ্ডাষ্ট্ৰি আছে ছাৰ ছাৰ ডিপেণ্ডেঞ্চ অন মনচুন ছাৰ মনচুন ডিপেণ্ডেণ্ট হাইলি হয় আৰু গতিকে লাষ্ট টাইম যদি আমি চাবলৈ যাওঁ লেট মনচুন আহিছিলে মে' মাহলৈকে বৰষুণে অহা নাছিলে গতিকে টি ইণ্ডাষ্ট্ৰি বহুত হাইলি এফেক্ট হৈছিলে যোৱা বছৰ আৰু প্ৰডাকশ্যনো বহুত কমি গৈছিলে গতিকে মনচুন ডিপেণ্ডেণ্টটো এটা ফেক্টৰ হয় আৰু দ্বিতীয় কথা ক'বলৈ গ'লে আপোনাৰ যিটো সেইটো মানে হাই মানে মেন পাৱাৰ বেছড মানে লেবাৰ যদি তেওঁলোকৰ ৱেলফেয়াৰ দেখা পোৱা নাযায় কাৰণ তেওঁলোকৰ আজিকালি মানে ৱেলফেয়াৰ এছ'চিয়েশ্যনছ আছে বা যি আছে গতিকে পলিটিচাইজ হৈ গ'লেও কেতিয়াবা বস্তুটো প্ৰডাকশ্যনত এফেক্ট হয়গৈ গৈ পেলাই গতিকে সেইটো এটা ফেক্টৰ হয় আৰু বৰ্তমান এতিয়া যিহেতু এতিয়া ৰাছিয়া ইউক্ৰেইন কনফ্লিক্ট হৈ গ'ল বৰ্তমান যদি কাৰেণ্ট চিটুৱেশ্যন যদি চাবলৈ যাওঁ টি এক্সপৰ্টটো ইউক্ৰেইন এণ্ড ৰাছিয়াও অলপ এফেক্ট হৈছে ছাৰ তোমাৰ বেনিফিটটো মাৰ্কেটটো ঠিক আছে মাৰ্কেটটোতো এতিয়া শ্ৰীলংকান টি নাইকিয়া হৈ আছে তাৰ শ্ৰীলংকান এক্সপৰ্ট হৈ আছে ৰোজাৰ তাতে another question is that tea industries that means as from your answer it seems that it is monsoon dependent number one and number two it is labor dependent these are the two problems major problems can tea industry be automation of tea industry is it possible automation of tea sir it can be possible provided information actual data and information is automation in what sense automation in plucking and mainly plucking হৈ গ'লে sir actually মেন পাৱাৰটো হেৰি প্ৰব্লেম হৈ যাব কিন্তু তোমাৰ প্লাকিঙত তোমাৰ মেন পাৱাৰ ফাৰ্ষ্ট থিং দেয়াৰ উইল বি মেন পাৱাৰ ক্ৰাইচিছ হ'ব নম্বৰ ওৱান এণ্ড নম্বৰ টু এ হিউমেন টাচটো যিটো প্লাকিঙত পায় হাউ ইট কেন বি ডান হিউমেন টাচটো ছাৰ বৰ্তমান ইন ডিটেইলছ তোমাৰ প্লাকিঙত এটা হিউমেন এটা আহে ছাৰ ডেফিনেটলি আহে তিনটা পাত তোলে তিনটা পাত তোলে are there any sensors regarding it sir actually কিছুমান মেচিনছ দেখা গৈছিলে কিন্তু বৰ্তমান সময়লৈকে পজিটিভ ৰিজাল্টছ মানে অহা নাই বাবে এতিয়ালৈকে মানে হেণ্ড প্লাকিংটো বৰ্তমান চলি আছে that means automation in tea industry is not possible at this moment we can't say that it might be possible in the future provided but at this moment নাই sir automation at this moment it is not with the latest technology it is not possible it is not possible ঠিক আছে thank you Raghab thank you sir